নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বইল গাহৰি মাংসৰ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহকচোন আমি চাওঁ কেনেকৈ মই এই বইল গাহৰি বনালোঁ আজি। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি মোৰ এই ৰেচিপি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আৰু বেল আইকনটো টিপিবলৈও নাপাহৰিব। মোৰ এই ৰেচিপিটোত মই এইখিনি সামগ্ৰীৰে মোৰ ৰেচিপি আৰম্ভ কৰিম। স্কোৱাছ, খৰিচা, আদা নহৰু পেষ্ট, বিলাহী, দুটা নেমু, জলকীয়া, মাথো এইখিনি সামগ্ৰীৰে মোৰ এই ৰেচিপি আজি মই বনাম। মই এতিয়া এই আদা নহৰু পেষ্টখিনিৰে মোৰ এই মাংসখিনি মই আগতীয়াকৈ সানি ল'ম। ভালদৰে সানি তাৰপিছত মই এইখিনি এনেকৈ অলপ দেৰি ৰাখি থ'ম। মই এতিয়া এই কুকাৰটো গৰম কৰি লৈছোঁ। এই কুকাৰতে মই মোৰ মাংসখিনি বনাম। কুকাৰত মই অকণমানো তেল দিয়া নাই। কুকাৰটো গৰম কুকাৰত মই এনেদৰে বিলাহীখিনি ঢালি দিছোঁ। বিলাহীখিনি আটাইখিনি প্ৰায় এপোৱা বিলাহী হ'ব। এই বিলাহীখিনি মই এনেকৈ ঢালি তাৰপিছত ভালদৰে মই বিলাহীখিনি লৰাই দিম। বিলাহী এনেকৈ লৰাই পেলাই মই অলপ দেৰিৰ কাৰণে এনেকৈ ৰাখি থ'ম বিলাহীখিনি গলি যোৱালৈকে। এয়া মই ঢাকন লগাই দিছোঁ। ঢাকনখন লগাই দিলে মানে বিলাহীখিনি ভালদৰে গলি যাব। অলপ সময়ৰ পাছত মই এনেকৈ ঢাকন খুলি চাইছোঁ, বিলাহীখিনি গলি গৈছে। বিলাহীখিনি ভালদৰে গলি গৈছে। এতিয়া মই ইয়াতে ভালদৰে লৰাই লৈ স্কোৱাছখিনি ঢালি দিম। দেখিছেনে কিমান ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে। এতিয়া এয়া মই স্কোৱাছখিনি ঢালি দিছোঁ। এই ৰেচিপিটোত আলু ব্যৱহাৰ নকৰোঁ কিয়নো ৰেচিপিটো অলপ ব্যতিক্ৰম হয়। স্কোৱাছখিনি দিলে খুবেই ভাল লাগে এইটো ৰেচিপি। এয়া মই ভালদৰে লৰাই দিছোঁ। ঢাকনখন লগাই দিছোঁ। এয়া মই আকৌ ঢাকনখন খুলি চাইছোঁ। ঢাকনখন খুলি মই এতিয়া ইয়াত মাংসখিনি দি দিছোঁ। এয়া আটাইখিনি মাংস মই এনেকৈ দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিছোঁ। মনত ৰাখিব, মই এই ৰেচিপিত কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। সম্পূৰ্ণ বইল ৰেচিপি আৰু কোনো ধৰণৰ মছলাও ব্যৱহাৰ কৰা নাই মই। আপোনালোকে খাই সঁচাকৈ খুব ভাল পাব এই ৰেচিপি। এয়া মই সোৱাদৰ বাবে নিমখ দিছোঁ। নিমখ আপোনালোকে নিজৰ পচন্দৰ মতেই দিব, কাৰণ সকলোৰে নিমখৰ খোৱাৰ পৰিমাণটো বেলেগ বেলেগ হয়। নিমখ দিয়াৰ পিছত ভালদৰে লৰাই দিছোঁ। এয়া আকৌ অকণমান সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ। ঢাকনখন লগাই দিছোঁ আচলতে মাংসখিনিৰ পৰা এতিয়া লাহেকৈ তেল ওলাবলৈ ধৰিব। এয়া আকৌ এবাৰ লৰাই দিছোঁ মই। এতিয়া মই কুটি লোৱা জলকীয়াখিনি দি দিছোঁ। এই ৰেচিপিটো মই এতিয়া টেঙা দুটা নেমু দেখাইছিলোঁ আপোনালোকক। সেই নেমু দুটা চেপি পেলাই ইয়াতে দি দিছোঁ। এই ৰেচিপিটো খুব টেঙা জ্বলা, ইয়াৰ সোৱাদ এনেকুৱা হয় আৰু ৰংটো খুব ধুনীয়া হয় বিলাহী দিয়াৰ বাবে।
এতিয়া মই আকৌ অকণমান সময়ৰ বাবে এনেদৰে ঢাকোনখন লগাই থওঁ। খন্তেক সময়ৰ পিছত এনেদৰে তেল ওলাই আহে। এতিয়া মই তাতে খৰিচাখিনি দি দিম। খৰিচাখিনি দি ভালদৰে লৰাই দিম। আপোনালোকে খুব ভাল পাব এই ৰেচিপি খাই। অলপ দেৰি এনেকৈ ৰাখিব। কুকাৰ একেবাৰে বন্ধ কৰিব নালাগে। সেয়া মই অকণমান পানী দি দিছোঁ। নেমুৰ ৰসটো দিয়াৰ আছিলে বাবে মই পানী একেবাৰে অকণমান দিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী পানীখিনি তাত ঢালিব। তথাপিও পানী বেছি নিদিয়াই ভাল। এতিয়া ঢাকনখন ভালকৈ লগাই দিব। এয়া মই চিটি দুটা মাৰি দিছোঁ। এনেকৈ দুটা চিটি অহাৰ পিছতে মাংসখিনি সিজি যাব। সেয়া মই কুকাৰ খুলি দেখুৱাইছোঁ। চাওকচোন মাংসখিনি কিমান ধুনীয়াকৈ তেল ওলাই আহিছে আৰু কি ধুনীয়া ৰং হৈছে। একেবাৰে তেল নিদিয়া বইল ৰেচিপি এইটো। টেঙা জ্বলা খুব সুন্দৰ এইখিনি মাংস। আপোনালোকে নিশ্চয় এই ৰেচিপি ট্ৰাই কৰিব।